তো বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি টপিকছ হ'ব কিছুমান নতুন মোবাইলৰ আপডেট আৰু কিছুমান পুৰণি ভাল খবৰ যিটো আপুনি এতিয়ালৈকে জনাছিল বা জানিলে অলপ ভাল হ'ব। তো বলকচোন আৰম্ভ কৰোঁ। আজি মই প্ৰথমতে পুৰণি খবৰৰ পৰা আৰম্ভ কৰিম। পুৰণি খবৰৰ পৰা আৰম্ভ কৰিম। পুৰণি খবৰ হ'ল যে এইটো মোবাইলটো আপুনি জানে চাগে, MI Note 5 Pro। এইটো আমাৰ ভাৰতৰ ভিতৰত MI অৰ্থাৎ এই MI কোম্পানীটোৰ ভালেই চলি আছিল, মানে বহুত ভাল চলিছিল, নাম্বাৰ 1 চলি আছিলে কিন্তু যেতিয়া এই Note 5 Pro মোবাইলটো আহিল তেতিয়া MI যে মাৰ্কেট সেইখন বহুত ভাল, বহুত ওপৰলৈ গুচি গ'ল। ইণ্ডিয়াৰ ভিতৰত বেষ্ট ফোন হৈ গ'ল। ফোনটোৰ কি ফিচাৰ্ছ আছে সেইটো আমি জানো। ইয়াত আপুনি দেখা পাইছে Redmi Note 5 Pro। এই মোবাইলটোত আপোনাৰ 6 ইঞ্চৰ ফুল ডিছপ্লে দিয়া হৈছে আৰু 4GB RAM, 64GB ফোন মেমৰি, 5000 বেটাৰী দিয়া আছে, 12 আৰু 5 আপোনাৰ ৰেয়াৰ কেমেৰা। আপুনি ডিজাইনটো iPhone 10ৰ দৰে পাব আৰু 20 মেগাপিক্সেল তাত 20 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা। আৰু ইয়াত প্ৰচেছৰ দিয়া হৈছে আপোনাৰ বহুত ভাল, মানে আজিকালি অপো ভিভ'ৰ সেইবোৰ মোবাইল নিদিয়ে ক'বলৈ গ'লে। 636 এইটো স্নেপড্ৰাগন 636 হয়, 636 প্ৰচেছৰ। তো এইটো মানে ইণ্ডিয়াৰ ভিতৰত আমাৰ ফাৰ্ষ্ট মানে নাম্বাৰ 1ত চলি আছে চেলিং স্মাৰ্টফোন। তো এইটো থাকিল। আজিৰ মেইন টপিকছটো হ'ব এইটো আপুনি নিশ্চয় অলপ বেলেগ নতুন মোবাইল। আপোনালোক কিছুমান অলপ কথা কৈ দিম। ইমান দিনে আপুনি হয়তো 4G চলাই উপভোগ কৰিল, 4G নেটৱৰ্ক হয়তো ভাল, আপোনালোকৰ ঠাইত নেটৱৰ্ক ভাল হ'ব পাৰে, বেয়াও হ'ব পাৰে, কিন্তু 4G স্পীড ভালেই। 3Gতকৈ বহুত ফাষ্ট চলি আছে। এতিয়া আহিব 5G। এইটো লঞ্চ হৈছে, আমাৰ ইণ্ডিয়াত হোৱা নাই চাগে এতিয়াও, মই সেইটো কনফাৰ্ম কৰিব নোৱাৰিলোঁ। তো এতিয়ালৈকে আপুনি 4G ইণ্টাৰনেট স্পীড আপোনালোকে উপভোগ কৰিলে। এতিয়া আপুনি 5G পাব। 5G আহিলে কেনেকুৱা ভাল হয় নে বেয়া হয় সেইটো মোক কমেণ্ট বক্সত জনাই দিব যদি আপুনি ভাবে। এই মোবাইলটোৰ বিষয়ে মই অলপ কিছু কওঁ। এইটো পিছফালে চাওক, 2টা কেমেৰা আৰু এটা ফিংগাৰপ্ৰিণ্ট। তো আপুনি চাওক HTC কোম্পানী এই ফোনটো বনাইছে আৰু এই ফোনটোৰ নাম ৰাখিছে HTC। এইটোতো ব্ৰেণ্ড, পিছফালে আপুনি দেখা পাইছে ব্ৰেণ্ড। আৰু মডেলটো হৈছে U12 প্লাছ ৰাখিছে আৰু ইয়াৰ দাম হ'ব 61,000 টকা। হয় মানে 61,000 টকা। এইটো চাওক, 2টা কেমেৰা, ফিংগাৰপ্ৰিণ্ট, এইটো মোবাইল। আপুনি অলপ ডিটেইলছ স্পেচিফিকেশ্যনখিনি দিম। 6 ইঞ্চৰ ডিছপ্লে হ'ব ইয়াত আৰু ইয়াত প্ৰচেছৰ গিগাটো হ'ব 2.8 গিগাত আৰু ইয়াত 6GB RAM দিব আৰু 128GB ফোন মেমৰি দিয়া আছে। হয় বন্ধুসকল, আৰু এই মোবাইলটো 4টা কেমেৰা লগোৱা হৈছে। হয়, মই কৈ আছোঁ কি এই পিছৰ কেমেৰা 12 আৰু 16 থাকিব, 2টা বেলেগ iPhone 10ৰ ধৰণৰ নহয় বা Note 5 Pro যেনেকৈ জেৰক্স বুলি ক'ব পাৰি পিছফালটা, সেনেকুৱাই নহয়। ইয়াত পিছৰ কেমেৰা 12 আৰু 16 আৰু আগৰ কেমেৰা 8 আৰু 8 অৰ্থাৎ 8+8 মেগাপিক্সেল চেল্ফি কেমেৰা দিয়া আছে। আৰু এই মোবাইলটোত বেটাৰী অলপ মোৰ মতে কম হ'ল, ইমান ভাল বস্তুবোৰ দিল, বেটাৰীটো অলপ কম হ'ল। 5000 বা 4000 দিব লাগিছিল। ইয়াত বেটাৰী আছে 3500 বেটাৰী আছে। তো এইখিনি আছিল আজি আমাৰ আপডেট। সেইটোতো আগত ভাল খবৰ বুলি ক'লোঁ। ইণ্ডিয়াৰ নাম্বাৰ 1 স্মাৰ্টফোন, চেলিং স্মাৰ্টফোন বা স্মাৰ্টফোন বুলিও ক'লে ভুল নহয়। এইটো যোনটো HTC নতুন মোবাইল HTC U12 প্লাছ মোবাইল আছে, এইটো 5G মোবাইল হয়। আপোনালোকে 5G আহিলে ভাল পায় না বেয়া পায় সেইটো মোক কমেণ্ট বক্সত নিশ্চয় জনাব। তো আজিৰ ভিডিঅ'টো ভাল লাগিলে মই দুটামান কথা ক'ব কৈছোঁ, শুনি ল'ব, ভিডিঅ'খন কাটি নিদিব। বহুতে ক'ব পাৰে, যদি আপুনি নকয় বহুতে ক'ব পাৰে যে এনেকুৱা কি চেনেল খুলিছে বা এইটো পইচা থাকিনে খুলিছে। মই তেনেকুৱা ভবা নাই। আপুনি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, নেলাগিলে নকৰিব, কিন্তু মই ক'ম যে ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ মইতো ভাবোঁ যে মোৰ চেনেলটো অলপ ওপৰলৈ গুচি যাওক তাৰ কাৰণে। কিন্তু আৰু ভাল লাগিলে লাইক কৰি দিব। নতুন আপডেট মই আনিয়ে থাকোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা 5G ফোন বা অমুক ভাল আপডেটবোৰ মই দিয়ে থাকোঁ। তো আপুনি যদি ভাল পায় লাইক কৰি দিব আৰু মোৰ এটা চেনেলটো ছাবস্ক্ৰাইব কৰক বা নকৰক, মই কম কৰিবই। আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ নিশ্চয় কৰিব, কাৰণ মোৰ যিখিনি প্ৰতিভা বা টেলেণ্ট বুলি কয় সেইখিনি মই নিজে নকওঁ, যিখিনি আছে এনেকুৱাই নতুন অলপ কিছু বিচাৰি আনি আপোনালোকৰ মাজত উলিয়াই দিয়ে, সেইটো দি আছোঁ আপোনালোকক বৰ্তমানলৈকে। নতুন খবৰ বা কিছুমান পুৰণি খবৰে আপুনি যেন পাহৰি নাযায় সেইবোৰ তাৰবাবে দি আছোঁ। তো আপুনি মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, নিশ্চয় শ্বেয়াৰ কৰি দিব, হোৱাটছআপত বা ফেচবুকত এনেকৈ শ্বেয়াৰ কৰি দিব। তো মই সেইখিনি বিচাৰোঁ যে আপুনি মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক, বহুত বেছি মানুহ চাওক, নতুন খবৰ জানক।
সেইটোৱে মই আজি ভিডিঅ'টো বনাই দিলোঁ নতুন আপডেট 5G ফোন। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে মোক কমেণ্ট বক্সত ক'ব, আৰু এনেকুৱা আপডেটবোৰ আহি থাকিবলৈ মোৰ কমেণ্ট বক্সত জনাব যে কেনেধৰণৰ আপডেট আপোনালোকে ভাল পায় বা কেনেধৰণৰ লাগে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মইতো কৈছোঁ কম, কিন্তু আপোনালোকে ভাল লাগিলে কৰিব, নাহিলে নকৰিব। এনেকুৱা আপডেটবোৰ আপোনাক যদি লাগে কৈ দিব, মোৰ আপডেট আহিয়ে থাকে এনেকুৱা, আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। তো আজিলৈ এইখিনিয়ে, আৰু আজিলৈ মই তেনেকুৱা ভিডিঅ' নাবনালোঁ, ডাইৰেক্ট ফোনটোত মোবাইলতে বনাই দিলোঁ ভিডিঅ'খন। তো আজিলৈ এইখিনিয়ে। এতিয়া মই